নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৱে ভালে আছে নিশ্চয়। আজিৰ ভিডিঅ'ত আপুনি শুনিব এক ঐতিহাসিক সফলতাৰ কথা। অসমীয়া চলচ্চিত্ৰ জগতৰ হাৰ্ট অফ জুবিন গাৰ্গৰ অন্তিম চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে মুক্তিৰ কেৱল 2 সপ্তাহতেই সকলো ৰেকৰ্ড ভাঙি দিবলৈ সক্ষম হৈছে। 25 কোটিৰ অধিক আয় অসমত জাৱানকো পিছ পেলাবলৈ সক্ষম হৈছে। অসমীয়া শিল্পীৰ প্ৰতি লাখ লাখ মানুহৰ ভাল পোৱা। আজিৰ ভিডিঅ'টোত আমি জানিম এই চলচ্চিত্ৰটোৱে কেনেকৈ ইতিহাস সৃষ্টি কৰিলে। ৰৈ ৰৈ বিনালে আজিৰ দিনলৈকে অসমীয়া চলচ্চিত্ৰ জগতৰ ইতিহাসৰ সৰ্বাধিক আয় কৰা চিনেমা। এতিয়া আহক আৰম্ভ কৰোঁ এই সফলতাৰ কাহিনী। জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে মুক্তিৰ পাছত কেৱল 2 সপ্তাহতে ভাৰতত 25 কোটিৰ অধিক গ্ৰছ আয় কৰিছে। মুখ্য ৰেকৰ্ড আৰু অৰ্জনসমূহ। সৰ্বাধিক আয় কৰা অসমীয়া চলচ্চিত্ৰ। এইখন অসমীয়া চলচ্চিত্ৰ জগতৰ ইতিহাসৰ সৰ্বাধিক আয় কৰা চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে। ই আগৰ ব্লকবাষ্টাৰ বিদুৰভাই প্ৰায় 15 কোটি গ্ৰছ চলচ্চিত্ৰকো বহুদূৰ পিছ পেলাব সক্ষম হৈছে। এইটো প্ৰথম অসমীয়া চলচ্চিত্ৰ যিয়ে 20 কোটি নেট কালেকশ্যনৰ ঐতিহাসিক মাইলষ্টন অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ব্লকবাষ্টাৰ দৰ্শক চলচ্চিত্ৰটোৰ বাজেট প্ৰায় 5 কোটি আছিল আৰু 25 কোটি প্লাছ আয় কৰি সেইখন ছুপাৰ ডুপাৰ হিট ব্লকবাষ্টাৰ হিচাপে সফলতা লাভ কৰিছে। সাফল্যৰ মুখ্য কাৰণ। এই চলচ্চিত্ৰটোৰ অভূতপূৰ্ব সফলতাৰ মুখ্য কাৰণ হৈছে হাৰ্ট অফ জুবিন গাৰ্গৰ সৈতে মানুহৰ গভীৰ মানসিক সংযোগ, কাৰণ এইখনেই তেওঁৰ অন্তিম চলচ্চিত্ৰ। অসমত ছবিখনে এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে। আঞ্চলিক বক্স অফিচত শ্বাহৰুখ খানে অভিনয় কৰা জাৱানকো যিয়ে অসমত প্ৰায় 15 কোটি আয় কৰিছিল, তেওঁকো পিছ পেলাব সক্ষম হৈছে। বন্ধুসকল, এয়াই হৈছে ৰৈ ৰৈ বিনালে ছবিখনৰ ইতিহাস। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাপোৰ্ট কৰি থাকিব। নেক্সট ভিডিঅ'ত দেখা হ'ম। আজিলৈ ইমান পেলাইছোঁ। টাটা বাই বাই।